মোৰ এই চেনেল আসাম এডুকেশ্যনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এইবাৰ মেট্ৰিক পৰীক্ষাত কি ধৰণৰ নিয়ম নীতিবোৰ অলপ ভাল হ'লেই হৈছে সেই বিষয়ে বিতংভাৱে ভিডিঅ'টোত আলোচনা কৰা হৈছে। ভিডিঅ'টো স্কিপ নকৰাকৈ এবাৰ চাব। নমস্কাৰ, ইতিমধ্যে আপোনালোক এটা অৱগত যে 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কোৰ্চ সাবজেক্ট 4টা ইংলিছ, জেনেৰেল মেথমেটিক্স, জেনেৰেল সায়েন্স আৰু সোশ্যাল সায়েন্সৰ ক্ষেত্ৰত প্ৰশ্ন কাকতৰ কিছু সালসলনি হৈছে। সালসলনিখিনি হৈছে কি 50% অবজেক্টিভ কুৱেশ্যন আহিব আৰু 50% ডেসক্ৰিপটিভ কুৱেশ্যন আহিব। এতিয়া 50% অবজেক্টিভ কুৱেশ্যন কৰিবৰ কাৰণে সেবাই এখন স্পেচিয়েলি ডিজাইন কৰিছে এখন বহি। এইখন বহি হ'ল 8 পেজৰ বহি। এই 8 পেজ বহিখনত এই কুৱেশ্যন পেপাৰ আমাৰ যিখিনি অবজেক্টিভ থাকিব তাৰ আনসাৰখিনি কৰিবৰ কাৰণে স্পেচিয়েলি ডিজাইন কৰা হৈছে। এইটো চাওক কুৱেশ্যন নম্বৰ 1ত 10টা কুৱেশ্যন কৰাৰ প্ৰভিজন আছে, কুৱেশ্যন নম্বৰ 2 টো 10টাৰ কাৰণে আছে, কুৱেশ্যন নম্বৰ 3 টো 10টাৰ কাৰণে আছে, কুৱেশ্যন নম্বৰ 4 টো 10টাৰ কাৰণে আছে আৰু কুৱেশ্যন 5 টো 10টাৰ কাৰণে কুৱেশ্যনৰ আনসাৰ লিখিবৰ কাৰণে প্ৰভিজনটো আছে। এতিয়া কথাটো হ'ল কি কোৰ্চ সাবজেক্টৰ ক্ষেত্ৰত টোটাল মাৰ্কছ হ'ল 100 ৰ 10 মাৰ্কছ হ'ল আই, বাকি 90 মাৰ্কছ। 90 মাৰ্কছৰ ভিতৰত 50% মানে 45। গতিকে কুৱেশ্যন নম্বৰ 1ৰ পৰা কুৱেশ্যন নম্বৰ 5 লৈকে টোটাল 50টা কুৱেশ্যন কৰিব পৰা প্ৰভিজন থাকিলেও কুৱেশ্যন নম্বৰ 5 টোত 5টা কৰিলে হ'ব, কাৰণ 45টাই হ'ব 50%। গতিকে এইখন অবজেক্টিভ টাইপ বহি, এইখন বহিত 45টা কুৱেশ্যনৰ আনসাৰ ষ্টুডেণ্টে কৰিব। আৰু ইয়াত দেখিছে, ইয়াত এইটো এটা ষ্টুডেণ্টৰ ডিটেইলছ লিখিব পৰা ব্যৱস্থাটো আছে। গতিকে এডমিট কাৰ্ড চাই ষ্টুডেণ্টে ইয়াত ডিটেইলছটো লিখিব। এই বহিখন ইণ্ডিভিজুৱেল দৰে 845 হোৱাৰ লগে লগে ষ্টুডেণ্টক বিলাই দিব। যেতিয়া 945 হ'ব, 945 হোৱাৰ লগে লগে বেলেগ এখন বহি, যিখন বহি আমি সেবাই ডিজাইন কৰিছে এখন ডেসক্ৰিপটিভ আনসাৰ কৰিবৰ কাৰণে। এইখন 16 পেজৰ বহি। এইখনত চাওক, এইখন মেজেণ্টা কালাৰৰ কাভাৰ পেজ ইনষ্ট্ৰাকচন আছে, ইয়াত কিন্তু টেলি ডাটা শিটটো নাই। গতিকে এইখন বহি চাওক ৰুলিং পৰা আছে 16 পেজৰ। এইখন ইউজ হ'ব ইংলিছ, জেনেৰেল সায়েন্স আৰু সোশ্যাল সায়েন্সৰ কাৰণে। আৰু বাকি এইখন 16 পেজৰ প্লেন বহি থাকিব। এইফালে পিছফালে গ্ৰাফ দুখন থাকিব, এইখন হ'ল মেথমেটিক্সৰ কাৰণে। গতিকে এই দুখন বহি আপোনালোকে চাওক, এইখন হ'ল ইংলিছ, জেনেৰেল সায়েন্স, সোশ্যাল সায়েন্সৰ কাৰণে ডেসক্ৰিপটিভৰ কাৰণে বহি 16 পেজৰ, আৰু এইখন হ'ল 16 পেজৰ গ্ৰাফ থকা প্লেন মেথমেটিক্সৰ কাৰণে। এতিয়া কথাটো হ'ল কি, যেতিয়া 845ত প্ৰথমখন দিব বহি আৰু 945ত সেকেন্ডখন বহি দিব। গতিকে 945 ষ্টুডেণ্টে দুইখন বহিয়ে হাতত থাকিব। গতিকে 945 হোৱাৰ লগে লগে তেওঁলোকৰ হাতত দুখন বহিয়ে থাকিব। দুইখন বহিতে ষ্টুডেণ্টে এডমিট কাৰ্ড চাই পেলাই তেওঁলোকে দুইখন বহিতে ডিটেইলছটো ভালকে লিখি ল'ব। ভিডিঅ'টো যদি ভাল লাগিল তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।